আজি মই তোমাৰ হাতত কৰিল মোৰ এই আজৰি ভনীটিয়ে যদি জ্ঞাতে বা অজ্ঞাতে কৰে কিবা লোক তোমাৰ চকুৰে তুমি লবা আৰু আমাৰ এই নিত্যতাৰ বান্ধন যেন অটুট আৰু যুগমীয়া হৈ ৰয় তোৰ এই বিদায়ৰ বিয়লি বেলাত এই দুৰ্ভগীয়া কংসৰ তোক দিবলৈ একো নাই কৰ্তব্যৰ তাৰণাত পৰি কেতিয়াবা যদি তোক মানসিক আঘাত দিছিলো মোৰ মুখলৈ চাই সকলো পাহৰি যায় তোক আৰু মই কি দিমাই আশীৰ্বাদ কৰিছো মই অন্তৰ উদাৰি সতীত্বৰ গৌৰৱেৰে হৈ মহিয়ান সুপুত্ৰৰ জননী হয় বলা মিত্র নিজে আছে যাম মই বড় কালপতি সুসজ্জিত কৰাৰত উপস্থিত আছে যাব মানে আপুনি নিজ ইচ্ছামতে নিজে ধৰি ভাগ ধৰি আপোন ৰথৰ বৰ কইনা দুয়োকে মই দিব নাক
দিদিয়া বলাই নৃত্য উপবেশন করার দৈত্য কি অতি হসা ধৈর্য ফির অভিঘাত ধীরে ধীরে ভাহিয়া হে মানব আপন পাহর হই আনন্দতে আজি পাহরিছো আপনার ভূত ভবিষ্যৎ অবধান করে দিছে আকাশি বানিয়ে পড়াই দিশা মরে অত্যায় পানি যাবে প্রাণকে তো দেবতার মৃত্যুর কি এই মোর কতর তীক্ষ্ণ তরোয়ার নাচিব লাগিছে অরুণ তুই বহুল অহিন ভক্তিয়ে উতুলি উঠুতে বড় ওডর ঘটে হরিলা মরা লম্পন মিত্র মিত্র মোর নাই কোনো জানে শত্রু দানব যজ্ঞ ঐক্য বদ্ধত্ব কিন্নর সকলোৱে আজি ঘৰ ঘোৰ শত্ৰু ঘৰুৱা বিজুলী বেগে কব তীক্ষ্ণ তৰোৱাল আনন্দ উন্মত্ত প্ৰজাজি পলাওক নৌৰি তোৰে চোৰে উন্মত্ত বলিয়াগতাৰ হাতী মেলি দিয়া মথুৰাৰ প্ৰজা সমুদ্ৰ আনন্দ আনন্দৰ উৎসৱ হওক আজি ধ্বংসৰ ধুমুহা মথুৰাত আজি এনে প্ৰলয়ৰ ঘোষণা কৰা শিৱ মাত্ৰেই যেন ভস্মীভূত হৈ ধূলিৰ লগতে মিহলি হৈ যায় দয়া নাই ক্ষমা নাই অপেক্ষা কৰা কাৰণে ভালদৰে বুজিছো মই অপৰাধী নহে কোনো মথুৰাৰ প্ৰজা যত মানে অপৰাধ সকলোৱে কংস আৰু সেইকাৰণে কংসই তাৰ
নিজেই কৰিব প্ৰতিকাৰ। বহুদিন নতুন বেটিৰ বৰ আৰু স্নেহৰ ভগিনী দ্ৰৌপদী ভৱিষ্যত ভাগ্যলিপি মোৰ দুয়োজনে কাণ পাতি শুনিলা নহয়। মিলন বন্ধনেৰে বান্ধি দিল তোমা দুয়োকে। এই মিলনে আজি স্পষ্টভাৱে কৰিছে ঘোষণা, অচিৰতে তমহৰ মৰণ। যি হিয়া ভৰা আনন্দময় কৰিলো প্ৰদান, তাৰে আজি সুন্দৰ প্ৰতিদান। কি কৰিবা অমৃতত গৰল উঠি। বেশ কথা, সেয়ে হব নহব অন্যথা। কিন্তু কংসৰ মৰণ জানো ইমান সহজ। নাই নাই, কেতিয়াও হব নোৱাৰে। স্নেহ মমতা আজি আছিল যত মানে বিসৰ্জিত সকলো মই এই মুহূৰ্ততে সম্বন্ধৰ নাট্টা তিৰু দলিয়াই কৰি শিৰছে মুক্ত হব খোজা মোৰ মৃত্যুৰ দুৱাৰ মেৰে ৰুদ্ধ কৰি চিৰকাললৈ। শান্ত হওক মহাৰাজ। কলঙ্কিত নকৰিবা কিয় ৰখি? কোনো অপরাধ আর অপরাধী নহে কোনো মথুরার প্রজা। শত মানে অপরাধ সকলো কংসৰ। কি কোৱা বহলে কোনে কৰে কিবা অপৰাধ? কবলৈ কিবা আছে মোৰ? ৰজা তুমি সৰ্বশক্তিমান, সকলো কৰিব পৰা নিজ ইচ্ছামতে। সেই গৰ্বতে গৰ্বিত হৈ তোমাৰ শিৰে আজি হিমাদ্ৰী লংঘিছে। হত্যা কৰি ভগিনী নিজৰ নিজ মৰণকো ৰুধিব খুজিছা। পৰিহা নালাগে কৰিব। বিলম্বই মিলাই বিঘিনি। তোমার কথায় ভাষা বীরময় সেনে ইচ্ছামর তেনেই বিধান। প্রথমে দৈত্যকীক কৰিম সংহাৰ, তাৰ পাছত চাম্ভল ধৰে দৈত্যকীৰ গৰ্ভজাত অষ্টম সন্তানে কিদৰে কৰিব পাৰে কংসক নিধন। নাৰী হত্যা, ভগীৰ হত্যাৰে কলংকৰ কালিমা সানি বিনাকো এজনে সহ্যৰক্ষী ৰঞ্জিত কৰিবা। তেনে কাম কৰা যদি ইচ্ছাটো যুগে যুগে জগতৰ বীৰ সমাজে শত অংশে কৰিব গঞ্জন। নলব তোমাৰ নাম লাজতে লাজতে আৰু তাৰে ভয়ত হাত পুহি গাখীৰ খুৱাই এই কংসই বীৰ বুলি জগতত দিব পৰিচয়। বঢ়িয়া তোমাৰ যুক্তি, হিতাকাংক্ষী তুমি মোৰ মিত্ৰ বহুদে। সাজু
সাধু দৈত্যকী তই মৃত্যুৰ বাবে আছো 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 প্রত্যেক মুহূর্তে কিন্তু দাদা তোরও জানিবা বীর তুমি সর্বশক্তিমান তথাপিও সন্মুখতে দেখা পাই অনন্ত মৰণৰ স্বপ্নৰ পহেলিকা জীৱাৰ দৰে কপিছাৰ বয়স এই দুই সখীৰ মৃত্যুৰ নামত বিচলিত নহয় তেৰুৱা হয় যদি মৃত্যু মোৰ স্বামীৰ কানত তুমি হেন বীর ভাতৃ শ্রেষ্ঠর হাত দেবতার ডাঙ্গনে তাগমত আহি মুখে করে নমন দেবতা 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 চাওঁ চাওঁ বাৰু দেৱতা এইটোক কেনেকৈ ৰক্ষা কৰে এই কালকেতু চাওঁ উপায় আছে শিক্ষা প্ৰকাশ কৰা তোমাৰ নহব বিয়া মোক হৈ গ'ল দৈত্যকীৰ প্ৰাণ ভিক্ষা দান তুমি তুমি কি শুনা নাই বসুদেৱ দৈত্যকীৰ প্ৰাণ মানে কংসৰ মৰণ আৰু কংসৰ প্ৰাণ মানে দৈত্যকীৰ মৰণ তেন্তে দৈৱকীৰ গৰ্ভজাত প্ৰতিটো সন্তান যি মুহূৰ্ততে ভূমিষ্ঠ হ'ব এটি এটিকৈ আনি দিম তোমাৰ হাতত পৰীক্ষা কৰি সিহঁতক নিজ সন্তান হবা তুমি চিৰন্তন পাৰি মানে সঁচাকৈ প্ৰতিজ্ঞা পালিব আৰু পাৰি মানে বিসৰ্জিব নিজ সন্তানৰ স্নেহ যদি পাৰ তাত নাই মোৰ অলপ আপত্তি তোমালৈ চাই মুক্তি দিব পাৰো দৈৱকী মজা আমি আছো তোমাৰ দুৰ্বল আমাৰ পৰা প্ৰবল শক্তিৰে কাঢ়ি নিব পৰা যি আছে সকলো আমাৰ তথাপিতো কওঁ পুনৰ নোৱাৰা বিশ্বাস নকওঁ কদাপি প্ৰাণান্ত প্ৰতিজ্ঞা পালে দিয়া মোক দৈৱকীৰ প্ৰাণ তেন্তে এতিয়াৰ পৰা গৈ দুয়োজনে চাবলৈ স্থিৰ নেত্ৰে ছিন্নশিৰ নিজ সন্তানৰ নিজকেই কৰাগৈ প্ৰস্তুত এই ৰথেই তোমালোকক গন্তব্য স্থানত উপনীত কৰাব যোৱা স্নেহত পৰি যদি প্ৰতিজ্ঞা ভংগ হয় ঘোৰ অথন্তৰ ঘটিব
বন্ধ তারা দেবে মহারাজ কোনটি করে খেতো মিষ্টি নোনা দৈবকীর খোলা আমার কাপড় পরে পূর্ব জনম দেবতার গাও লাগিয়াছি পরিচয় পুনর কঙ্কাল রানী কেউ কথা নিকোজিবি হই পুনর পুনর পুতুলি সাধু কেউ আগে নিশ্চয় টুকুনের করে তাই আছে বট্টুর রাতি দিনে সামনে বড় একদম কার করে উপায় উপায় দেখব এই উপায়ে রক্ষা করুন কঙ্কাল করে ভয় নাই যাদের হিসেবে জন্য অমর আত্মা সম্পূর্ণ ক্ষমায় রই পুত্রকে তোমার খুঁজল কুমার রাজ্যের ঘোরাতে ওঠার দিশা যুগমায়া যখন খোলাসে নগরে সোনারে খুবক কাপুজি আমাদের যুগমায়াতে পরিচয় হল সোনা রূপী আমাদের যুগমায়াতে পরিচয় হল সোনা রূপী কদম হয় দেবতাদি তোমার হয় সোনা রূপী কদম হয় ভয় নাই রূপী কদম হয় পুনর্বার দৈববাই বস্তু আছে বিধান কি কৰিব পাৰে কঙ্কাল দিয়া দিয়া দেৱী উত্তম তোমাৰ দেৱৰ নিৰ্দেশ কৰে খোজ লওঁ কপুৰৰ দিশে নোয়ারা রাতি দূর